हाई हेलो नमस्कार गाइस मैं पुनः আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছো। আজি ভিডিঅ'টোত মই আপোনালোকৰ লগত মোৰ দুটামান মনৰ কথা শেয়াৰ কৰিব বিচাৰিছো। ভুল হোৱাটো স্বাভাৱিক, তথাপিতো কৰবাত যদি অজানিতে মোৰ ভুল হৈ যায় তেন্তে সকলো অসমবাসী ৰাইজৰ পৰা মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। আসলতে আপোনালোকে এটা কথা সকলোৱে নটিচ কৰি আছে যে বৰ্তমান দুদিনমানৰ আগৰ পৰা ফেচবুকটো অন কৰিব নোৱাৰি। একেটাই কথা যে পাঠান চাব লাগে নে নালাগে। আৰু আনকি এটো কথা মই কোৱা নাই, এটো আমাৰ মামাও কৈছিলে। মামাৰ লগতে মামাই কৈছিলে যে পাঠান চাব নালাগে। আৰু এইটো হয়তঞ্জন বৰা তেখেতো বিতৰ্কত নামি পৰিছে। তেখেতো কৈ আছে যে প্ৰতিবাদ কৰি আছে যে পাঠানখন আচলতে চাব নালাগে, যে পাঠানখন চালে মানে বাংলাদেশী হ'ব। আৰু ইয়াতে আমাৰ বোলে গেৰুৱা সাজু পিন্ধি পেলাই আমাৰ বোলে জাতীয় পতাকা মানে অপমান কৰা হৈছে, এইবিলাক কোৱা হৈছে। চ' এইখিনি গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই আজি আপোনালোকক দিম। যদি মোৰ ভুল হয় তেন্তে ক্ষমা কৰি দিব। মেইন কথাটো হৈছে কি, পাঠানক লৈ ইমান অসমত কিয় ব্যস্ত, মানে যে শাহৰুখ খানক লৈ বিতৰ্ক অসমত কিয় চলি আছে, আচলতে পাঠানত আছে কি? এতিয়া মেইন কথাটো হৈছে ইয়াত আহি পৰে যে পাঠানখন এতিয়া চাবলৈ নতুন প্ৰজন্মক নিউজ কিছুমান চেনেলবিলাক আছে আৰু কিছুমান ইউটিউবাৰ আছে, সেইবিলাকে মানে নতুন মানে যিবিলাক প্ৰজন্মক মানে নতুন প্ৰজন্মক উৎসাহ দিছে নে বাধা দিছে নে ছাপোৰ্ট কৰিছে নে পাঠানক? সিহঁতে মানে নিউজবিলাকে পাঠানক ছাপোৰ্ট কৰিছে নে প্ৰতিবাদ কৰিছে? মোৰ কথাটো এইটো হৈছে মানে চাওক, মই ক'বলৈ গ'লে এইটো অসমত মানে আমাৰ অসমত যিহেতু মানে পাঠানখন চাবলৈ নতুন প্ৰজন্মক উৎসাহ দিয়া হৈছে। কিয় বহুতে ক'ব যে তোৰ বুবক নিটো মাল নাই নেকি, সেইটো কথা আহি পৰিব। মেইন কথাটো সেইটো নহয়। চাওক, চিগাৰেটত সদায় লিখা থাকে ন' স্মকিং, ঠিক আছে, তাৰ পাছতো চিগাৰেট খোৱা হয়, আমি সকলোৱে খাওঁ। তাৰপিছত যেতিয়া মদৰ বটলত লিখা থাকে স্বাস্থ্যৰ কাৰণে হানিকাৰক, তাৰ পাছতো আমি হাজাৰ হাজাৰ লাখ লাখ কৰোৰ মানুহে ড্ৰিংকছ কৰোঁ, মদ খাওঁ। আৰু চাওক, এতিয়া কথাটো হৈছে কি, পৰ্ণগ্ৰাফী অসমত বন্ধ কৰি দিছে বা ৱেবছাইটত ইউটিউবত বন্ধ কৰি দিছে। তাৰ পাছতো আমি পৰ্ণগ্ৰাফীখন ক'ত চাওঁ গম পাই আপোনালোকে? ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰি পেলাই আমি ৱেবছাইটবিলাকত পৰ্ণগ্ৰাফী চাওঁ। আৰু অসমত কি এনেকুৱা এজন মানুহ আছে নেকি যে পৰ্ণগ্ৰাফী নোচোৱা? নে আপুনি নাচায় নে মই নাচাওঁ? আমি সকলোৱে চাওঁ, কিন্তু আমি চুৰকৈ চাওঁ। আৰু পাঠান চোৱাৰ লগত আৰু তাৰ মাজত ডিফাৰেঞ্চ কিমান আপুনি চাওক। পাঠানত এইটোৱে আছে, বিশেষ তেনেকৈ নাই। মই মুভিখনৰ বিষয়ে চাইছোঁ। পাঠানত বিকিনি পিন্ধিছে গেৰুৱা কালাৰৰ, আৰু তাত মানে অলপ আইটেম চং আছে দুটামান। আৰু এইটোতো নতুন নহয় ন, এইটো ভাৰতৰ নতুন নহয়। তেনেকুৱা বিকিনি পিন্ধা ছবি অৰ্থাৎ মুভি বহুত ৰিলিজ হৈছে আগতে, সেইবিলাকত প্ৰতিবাদ নকৰিলে কিয়? আৰু এইখন কিয় পাঠানক লৈ কিয় ইমান ব্যস্ত? পাঠানত মানে কি শাহৰুখ খানে মানে কি মানে হেৰি মুছলিম কাৰণে ইমান মানে প্ৰতিবাদ কৰিছে নেকি? আৰু শাহৰুখ খানে মুছলিম হয়, তেখেতে অভিনয়ে কৈছে, কিন্তু মালিকজনটো অনাৰটো বেলেগ। অনাৰক গৈ কেনে প্ৰতিবাদ কৰক। শাহৰুখ খানৰ নামটো আহিছে কিয়? আৰু গেৰুৱা কালাৰ। এতিয়া চাওক, আপোনালোকে ৰাইজে ক'ব মোক এতিয়া ইয়াতে যে তই কোন হয় বুলি। মেইন কথাটো হৈছে কি, দাদা বাইদেউ সকলোকে কৈছে, বন্ধু বান্ধৱীবিলাকক মানে আজি চাওক, গেৰুৱা সাজযোগ শাহৰুখ খানে বা দীপিকা পাডুকনে অপমান কৰা নাই। চাওক, আজি মই এইটো ভিডিঅ' বনাবলৈ হ'লে মানে এইটো চোলা নিপিন্ধি যদি মই বেলেগ এটা চাৰ্ট পিন্ধিলোঁ হ'লে গেৰুৱা কালাৰৰ, তেতিয়া কি মই এইটো ভিডিঅ' বনালে মানে কি মই গেৰুৱা কাপোৰযোৰ মই প্ৰতিবাদ কৰা হ'ব নেকি? সেইটোতো কথা প্ৰশ্নই আহি নপৰে ইয়াত। আৰু কথাটো হৈছে কি, এতিয়া মানে মেইন কথাটো হৈছে কি, উৎসাহ দিয়া কথা কৈ আছিলোঁ ইয়াতে। মানে নতুন প্ৰজন্মক উৎসাহ দিয়া হৈছে এইটো কাৰণে কৈছোঁ। চাওক, আমি মানে যিমানে এইখন বেয়া বা এইটো বেয়া, এইটো নকৰিবি, এইটো হেৰি বুলি কোৱাৰ পাছতো আমি সেইটো বস্তুলৈ যাওঁ। নতুন প্ৰজন্মই যায় যিহেতু, মানে এতিয়া সেইবিলাক পৰ্ণগ্ৰাফীবিলাকত দেখিছে কিমান ভিউজ আহে। আৰু আপুনি এটা কথা সদায় মন কৰিব যে ইউটিউবত যদি এটা ভাল ভিডিঅ' আপলোড কৰা হয়, সেই ভিডিঅ'টোত মানে ভিউজ প্ৰায় কম থাকে। আৰু যিটো বেয়া ভিডিঅ' আপলোড কৰা হয় মানে অলপ বেয়া টাইপৰ মানে, ঠিক আছে, শ্বৰ্ট ভিডিঅ' বা তেনেকুৱা মানে ছেক্সুৱেলি ভিডিঅ' মানে আপলোড কৰা হ'লে মানে তাত অডিয়েঞ্চ সদায় মানে ভিউৱাৰ্ছ সদায় বেছি যায়, কমেণ্ট শ্বেয়াৰ লাইক বেছি আহে। কথাটো সেইটোৱে আপোনালোকে মন কৰিব। যে আৰু এটা কথা আপোনালোকক মই ইয়াতে কৈছোঁ, পাঠান আপোনালোকে বন্ধ কৰিবলৈ প্ৰতিবাদ কৰা হয়, আপোনালোকে নিউজবিলাক বন্ধ কৰক। নিউজবিলাকো মই আপোনালোকক বুৰ্বক বুলি ক'ব পাৰোঁ, কিন্তু মই আপোনালোকক এটা প্ৰথমতে ক্লিপ দেখাই দিছোঁ, তাৰপাছত আপোনালোকক মই কথাখিনি কৈছোঁ। দাদা মই ৰেডি আছো, আপোনাক কি লাগে? মই দি দিম তো আপোনাক। एक सेकंड अच्छा बात कर लीजिए। जो पूछे ये बोलो। जो चाहिए हम देगा आपको। जो चाहिए ये बोलो। जो पूछेगा वो बोलो। चुपचाप থাকিবি তো। एक बार बात कर लो, मुख धो के भी। हम जो पूछेगा वो बोलो, ठीक है?
এই আপোনালোকে দেখিছে এইটো ক্লিপ চাওক এড কি এড আপোনালোকে এড চাওক আপোনালোকে এইটো কি বস্তু আচলতে এইটো যে আপোনালোকে স্পষ্টভাৱে দেখিবলৈ পাইছে এইটো আচলতে কি আপোনালোকে গম পায় এইটো গম পায় এইটো চেনেল বন্ধ কৰক ইয়াতো ডাইৰেক্ট মানে অপেনলি নিকেট দেখাই দিছে এইটো কিয় দেখাব লাগে আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যে নিউজ অসমত মানে দেখাই আছে কিয় এইবিলাক কিয় দেখাব লাগে কওকচোন আপোনালোকে এইবিলাক বন্ধ কৰক প্ৰথমতে এইবিলাক বন্ধ কৰক তাৰপাছত পাঠান চাঠান মানে চাব লাগে এতিয়া হৈছে কি এই এতিয়া যে ইউটিউবাৰবিলাকে আৰু এইবিলাক কি বুলি কয় নিউজবিলাকে প্ৰচাৰে কৰিছে যে পাঠানখন এখন ভাল ছবি বুলি পেলাই প্ৰচাৰ কৰিছে আৰে বাবা আমি পৰ্ণগ্ৰাফি চাব পাৰোঁ আৰু পাঠান চাব নোৱাৰোঁ এইটো আকৌ কেনেকুৱা কথা ডিফাৰেঞ্চ এইটো যে পৰ্ণগ্ৰাফি হৈছে কি লুকাই কিনে চাওঁ পাঠান হৈছে কি আমি চালে মানে অপেন চাওঁ ঠিক আছে ভাই এতিয়া অডিয়েঞ্চ বেছি হ'ব মানে পাঠানখন এতিয়া হাই লেভেলত গুচি যাব ট্ৰেণ্ডত গুচি যাব এইটো ভাল মুভি হৈ যাব যিহেতু মানে হয়তো এইবিলাক মানে ভাইৰেলৰ কাৰণে হয়তো এইবিলাক চাল খেলিছে চাগে আমাৰ হয়তৰঞ্জন ডাঙৰীয়া কৈ আছে ইয়াতে বোলে গেৰুৱা কাপোৰ আচলতে ডাঙৰীয়া মানে এইটো কথা নহয় আচলতে গেৰুৱা কাপোৰ মানে সেই তাত পিন্ধিছে যে অপমান কৰোঁ বুলি কৰা নাই আৰু কি অসমত মানে এয়াই প্ৰথম নাই সনি লিয়ন সিটো মুছলিম নাছিলে চাগে আৰু তেনেকুৱা ধৰণৰ কিমান আছে কিমান মুভি আছে কিমান মানে তেনেকুৱা ধৰণৰ মানে আইটেম ছং আছে সেইবিলাকক প্ৰতিবাদ কৰক বিশেষকৈ মই সিমান মানে মুম্বাইলৈ যাব নিবিচাৰোঁ প্ৰথমতে অসমত থকা জাবৰবিলাক ক্লিন কৰক তাৰপাছত পাঠানখন বন্ধ কৰিবলৈ প্ৰতিবাদ কৰক মই প্ৰতিবাদ কৰিবলৈ মানা কৰা নাই কিন্তু কথাটো হৈছে কি অসমত বহুত জাবৰ আছে সেইখিনি ক্লিন কৰিব লাগে চ' অসমত এনেকুৱা জঘন্য কাণ্ড হৈ আছে সেইবিলাকত কাণ নিদি পাঠানত গুচি গ'ল বাপৰে বাপ সেইটো ভুল হৈছে ডাঙৰীয়াবিলাক সেইটো ভুল হৈছে ইমান জনা শুনা মানুহে যদি ইমান ভুল কৰে তেতিয়াহ'লে আমি ক'ত আৰু ডাঙৰ ইউটিউবাৰবিলাকে কিয় ছাপোৰ্ট কৰি আছে পাঠানক সিহঁতে মানে কি TRP কাৰণে পাঠানক বন্ধ কৰাৰ নামত মানে সেই বুকি আছে আৰু মানে আমাৰ অকৰা ৰাইজবিলাকে বেচেৰা মানে শুনি আছে এইটো কথা ভুল আৰু নিউজবিলাকত যে আপোনালোকে এটা কথা মন কৰিব মই আপোনালোকৰ ভিডিঅ'বিলাক দেখাই আছোঁ এনেকুৱা বেয়া ভিডিঅ' আপলোড কৰি দিয়ে মানে অপেনলি কৰি দিয়ে আৰু সাংবাদিকৰ নামত যে কিছুমানে গুণ্ডা আছে সেইবিলাকক প্ৰথমতে বহিষ্কাৰ কৰক পাঠানত কি দেখিলে আপোনালোকে যে প্ৰতিবাদ কৰিবলৈ কওকচোন আপোনালোকে তাতকৈ আপোনালোকে সেই যে ৱেবছাইটবিলাকত যে পৰ্ণগ্ৰাফি আহে সেইবিলাক বন্ধ কৰক আৰু কিছুমান যে শ্বৰ্ট মুভি উলিয়াই যে শ্বৰ্ট ফিল্ম উলিয়াই সেইবিলাক বন্ধ কৰক সাংবাদিকবিলাকে যে এই কাৰোবাৰ মানে ক'ৰবাৰ হোটেলত মানে কোনোবাই মানে যৌন সম্পৰ্ক কৰা টাইমত যে গৈ পেলাই অপেন কেমেৰাত দেখাই দিয়ে সেইবিলাক বন্ধ কৰক এইটো চকুটো আকৌ বন্ধ কৰি দিব বাকীখিনি অপেন দেখাই দিব এইটো কেনেকুৱা ৰুলছ ভাই কেনেকুৱা ৰুলছ ডাঙৰীয়াজী কওকচোন কেনেকুৱা ৰুলছ গতিকে মই আশা কৰোঁ সকলো অসমবাসী ৰাইজৰ আগত এইবিলাকত আমি অসমীয়া সজাগ হ'বলৈ হ'ল ইমান বুৰ্বক হৈ থাকি লাভ নাই আমি অলপ মানে সজাগ হ'বলৈ হ'ল আমাৰ অসমতে এইবিলাক চলে বাহিৰত নচলে ইয়াতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে গাত পাতি নল'ব আৰু বেয়াও নাপাব ভুল হ'লে মোৰ ক্ষমা কৰি দিব মানে মই ক'ব বিচাৰিছোঁ যে অসমত যে দুৰ্নীতি কৰা মানুহ বেছি মানে পেট গেলা কুচিতীয়া মানুহ বেছি ধৰক টোক মাৰি মই খাওঁ বুলি কোৱা মানুহ বেছি গতিকে আমাৰ অসমত সদায় সংগঠন বেছি চব আপোনালোকে অসমত এতিয়া ইমান সমস্যা আছে ইমানেই সমস্যা আছে ন বেলেগ ৰাজ্যৰ লগত তুলনা দিব নোৱাৰি মানে অসম ইমান তলত আছে আপোনালোকে হয়তো ভাষাৰো মানে আপোনালোকে হয়তো বুজিব নোৱাৰিব যে অসম কিমান তলত আছে অসম কিয় ইমান উন্নত আপোনালোকে ভাবিছে চাগে অসমখন বহুত উন্নতি হৈছে কিন্তু অসমখন যে সদায় মানে তললৈহে নামি গৈছে আপোনালোকে নাজানে চ' গাইছ ইয়াতে যদি মই গোটেইখিনি কথা কৈ দিওঁ হয়তো মোক অসমৰ জনসাধাৰণে বেয়াও পাব পাৰে আৰু ইফালে মামাই মোক একশ্যনো লৈ ল'ব পাৰে আৰু আনকি হয়তৰঞ্জন বৰা ডাঙৰীয়াও তেখেতে মানে মোৰ ওপৰত ভিডিঅ' বনাব পাৰে গতিকে মই এইখিনি নিবিচাৰোঁ মই থুলমূলকৈ আপোনালোকক বুজাব চেষ্টা কৰিলোঁ আপোনালোকে বুজিবলৈ চেষ্টা কৰক তাৰপাছত আৰু আশা কৰোঁ অসমবাসী ৰাইজে যেন কোনো মানে গাত পাতি নলয় কথাবিলাক মই কাৰোবাক কোৱা নাই আপোনাক নাচাবলৈ কোৱা নাই চাবলৈ কোৱা নাই আপোনাৰ যদি ইচ্ছা আছে চাবলৈ আপুনি চাব পাৰে আপোনাক কোনো মানা কৰা নাই আৰু আপোনাৰ যদি চাবলৈ ইচ্ছা নাই আপুনি চাব নালাগে আপোনাক কোনো জোৰ কৰা নাই বছ মোৰ কথা সেইটো আপোনাৰ পচন্দ অপচন্দ কথা বছ কথা খতম মোৰ কথা সেইটো আমি মিছাতে ভুকি লাভ নাই চ' আৰু মই বেছি নকওঁ মই যদি ইয়াতকৈ বেছি কৈ দিওঁ হয়তো কথাটো বহুতেই বেয়া হৈ যাব চ' যদিহে মোৰ ভুল হৈ গৈছে তেন্তে মই আশা কৰিছোঁ আপোনালোকৰ সকলো অসমবাসী ৰাইজৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু লগতে আপোনালোকে যদি এই ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে প্লিজ আপোনালোকে পেজখন পাৰিলে ফ'ল' কৰি দিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে আপোনালোকে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি পেলাই আমাক ভিডিঅ' বনাবলৈ মৰম আৰু উৎসাহ দিব বুলি আশা কৰিছোঁ ধন্যবাদ